সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ এতিয়া আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগতে আমি ল'ৰা ছোৱালীক জনাব খোজা নাই কাৰণ ল'ৰা ছোৱালীয়ে গোটেই দিনে ৰাতিয়ে টেনশ্যনত থাকে আৰু এইটো ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কোনোবা এটা দিনত ৰাতিপুৱাই আমি খবৰ দিম আৰু মোবাইলতে ৰিজাল্ট থাকিব গতিকে স্কুলত আহিবও নালাগে মোবাইল এপতে ৰিজাল্ট চাব পাৰিব শিক্ষা ব্যৱস্থাৰ সংশোধনী বা যিটো আমি এটা সংস্কাৰৰ কামত লাগি আছো সেই সংস্কাৰৰে ই এক উদ্দেশ্য আৰু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট লৈ ইমান হাইপ হোৱাটো ভাল নহয় কাৰণ যিসকলে কিবা কাৰণত বেয়া ফলাফল কৰে তেওঁলোকে সমাজত কেইটামান দিন থাকিব নোৱাৰা হৈ যায় সেইকাৰণে ৰিজাল্টটো লৈ যাতে বহুত হাইপ নহয় আৰু ই এটা চিৰচৰিত পৰম্পৰা হয় যাতে পৰীক্ষা দিছো ৰিজাল্ট দিছে ইমানেই নহলে ই ষ্টেণ্ড কৰিছে ই ফাৰ্ষ্ট ডিভিজন পাইছে যিমানটো আমি হুলস্থুল কৰোঁ থাৰ্ড ডিভিজন পোৱা ল'ৰাকেইটাই নিজকে একেবাৰে সমাজত বাস কৰাৰ অনুপযোগী বুলি ভাবিব আৰম্ভ কৰে সেইকাৰণে এইবিলাক আমাৰ পৰীক্ষা সংস্কাৰ বা শিক্ষা সংস্কাৰৰে এটা ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে গম পাইছা যেন হিমন্ত বিশ্ব শৰ্মাই কি ক'লে কথাখিনি শুনি তোমালোকে অৱশ্যই গম পাইছা যেন ঠিক মেট্ৰিকৰ দৰে এইচএছৰ ফলাফল ঘোষণা হ'ব পাৰে হঠাতে ঘোষণা হ'ব পাৰে বা 8 বজাত কৈ দিব বা মেছেজ কৰি দিব আৰু 10 বজাত ৰিজাল্টটো ঘোষণা কৰি দিব তো ঠিক মেট্ৰিকৰ দৰে এইচএছৰ ফলাফল ঘোষণা হ'ব পাৰে চাগে হঠাতে হ'ব পাৰে গতিকে তোমালোকে চিন্তিত হৈ আছা চাগে এই খবৰটো শুনি তোমালোকৰ চাগে অকণ চিন্তাটো কমিব তোমালোকক আগতীয়াকৈ যদি ডেটটো জনাই দিয়ে তেতিয়া তাৰমানে তোমালোকে এটা মানসিক চাপ আহি পৰে তোমালোকৰ তো তাৰ প্ৰতি লক্ষ্য ৰাখি হিমন্ত বিশ্ব শৰ্মাই অকণ মানে ভাবি চিন্তি কেনে তোমালোকৰ পৰীক্ষাটোৰ ফলাফল ঘোষণা কৰিব ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে তোমালোকে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট বক্সত জনাই দিবা তোমালোকৰ কেনেধৰণৰ অফিচিয়েল আপডেটবিলাক লাগে থেংক ইউ